Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো হেকলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। বন্ধু-বান্ধৱীসকল, আজি মই বিলাহী স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চৰ্চাত কিদৰে সহায় কৰে তাৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো হেকলৈ অকণো স্কিপ নকৰাকৈ চাব। 1 নম্বৰ হাৰ্টৰ কাৰণে বিলাহী বহুত উপকাৰী হয়। কেন্সাৰ বেমাৰ প্ৰতিৰোধ কৰাত বিলাহীয়ে সহায় কৰে। 2 নম্বৰ মধুমেহ বা ডায়াবেটিছ ৰোগত বিলাহীৰ উত্তম খাদ্য। 3 নম্বৰ বিলাহীয়ে উচ্চ ৰক্তচাপ দূৰ কৰে আৰু লগতে ৰক্তহীনতা দূৰ কৰে। 4 নম্বৰ বিলাহীত ভিটামিন সি থাকে, চকুৰ প্ৰব্লেম নোহোৱা কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। 5 নম্বৰ বিলাহীয়ে জণ্ডিছ ৰোগ নিয়ন্ত্ৰণ কৰে। সালাড হিচাপে বিলাহী আমি সেৱন কৰিলে বহুতো উপকাৰ সাধন হয়। বিলাহীত যথেষ্ট পৰিমাণৰ ভিটামিন কে আৰু অধিক পৰিমাণৰ কেলছিয়াম থাকে। বিলাহী খালে আমাৰ হাড়ৰ গঠন মজবুত হয়। 6 নম্বৰ একাপ বিলাহী ৰসৰ লগত অকমান হিং মিহলি কৰি খালে কৃমিৰ পৰা হাত সাৰিব পাৰোঁ আৰু এইটো যিকোনো সময়তে আমি খাব পাৰোঁ। 7 নম্বৰ বিলাহী সেৱন কৰিলে আমাৰ ভাল টোপনি হয় আৰু ইয়াত যেহেতু প্ৰচুৰ পৰিমাণে লাইকোপিন থাকে। 8 নম্বৰ বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন বি আৰু পটাছিয়াম থাকে, গতিকে বিলাহী সেৱনে আমাৰ ব্লাড প্ৰেছাৰ আৰু কোলেষ্ট্ৰল দূৰ কৰাত সহায় কৰে। লগতে হাৰ্ট এটেক, ষ্ট্ৰোক আদি নানান সমস্যাৰ পৰা দূৰ কৰে। 9 নম্বৰ বিলাহী সেৱনে কিডনিৰ ষ্টোনৰ পৰা বচাব পাৰে। 10 নম্বৰ একাপ বিলাহী ৰসৰ লগত পদিনাৰ পাতৰ ৰস 1 চামুচ, 2 চামুচ নেমুৰ ৰস মিহলাই অকণমান কলা নিমখ মিহল কৰি খালে আমাৰ পেট খোলোচা হয়, লগতে কোষ্ঠকাঠিন্যৰ প্ৰব্লেমটো একেবাৰে দূৰ হয়। 11 নম্বৰ আধা কাপ বিলাহী ৰসৰ লগত 1 চামুচ নেমুৰ ৰসৰ লগত অকণমান কলা নিমখ মিক্স কৰি খালে আমাৰ পাচন তন্ত্ৰ ঠিকে থাকে আৰু লগতে ভোকৰ ক্ষমতা বৃদ্ধি কৰে। বিলাহীয়ে বাত বিষত উত্তম পাচলি, লগতে বিলাহীয়ে এজমা নিয়ন্ত্ৰণ কৰে। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছোঁ বিলাহীয়ে আমাৰ সৌন্দৰ্য চৰ্চাত কিদৰে সহায় কৰে। 1 নম্বৰ বিলাহীয়ে আমাৰ স্কিনখন প্ৰাকৃতিকভাৱে বগা কৰে। 1 চামুচ হালধি গুড়ি, 1 চামুচ নাৰিকলৰ তেল, 2 চামুচ বিলাহীৰ ৰস মিক্স কৰি লাহে লাহে মাছাজ কৰিব লাগে। 10 মিনিট ৰাখি ঠাণ্ডা পানীৰে আমাৰ মুখখন ধুই দিব লাগে। ইয়াৰ ফলত আমাৰ ছাল বগা হয়, উজ্জ্বল হয় আৰু ৰিংকেলছ নোহোৱাত সহায় কৰে। 2 নম্বৰ বিলাহীয়ে ৰ'দৰ পৰা উদ্ভৱ হোৱা ক'লা দাগবোৰ গুচোৱাত সহায় কৰে। 3 নম্বৰ বিলাহী আধা চামুচৰ লগত অকণমান দৈ মিক্স কৰি লগালে স্কিনখন একেবাৰে নিমজ হয় আৰু কোচ খোৱা ভাৱবোৰ একেবাৰে আঁতৰি যায়। বিলাহী গোলকৈ কাটি অকণমান চেনি লৈ গালত ঘূৰাই ঘূৰাই মাছাজ কৰিলে সূৰ্যৰ পৰা পুৰা দাগবোৰ একেবাৰে আঁতৰি যোৱাত সহায় কৰে। 5 নম্বৰ বিলাহীত লাইকোপিন নামৰ এণ্টি অক্সিডেণ্ট থাকে, যাৰ কাৰণে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা আমাক বচায়। 6 নম্বৰ বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু আইৰণ থকাৰ কাৰণে নিয়মিত সেৱনে আমাৰ চুলি সৰাৰ সমস্যা দূৰ হয় আৰু চুলি মজবুত হয়, লগতে চুলি গজাত সহায় কৰে। বন্ধু-বান্ধৱীসকল, যদি আমাৰ স্কিনখন চেনচিটিভ হয় তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ অনুযায়ী বিলাহী ৰস বা এইবিলাক ইউজ কৰিব লাগে, নহ'লে কৰিব নালাগে। ইয়াৰ বাহিৰেও আমাৰ গেছৰ সমস্যা থাকিলে আমি বিলাহী খাব নালাগে। বিলাহীয়ে গেছ বৃদ্ধি কৰে। বিলাহী খালেও আমি গুটিবোৰ কেতিয়াও খাব নালাগে, পেলাই দিব লাগে, কিয়নো গুটিবোৰ কেতিয়াও আমাৰ হজম নহয়। গেছৰ বা পেটৰ কিবা সমস্যা থাকিলে ডক্তৰৰ পৰামৰ্শ অনুযায়ী আমি মেডিচিন ব্যৱহাৰ কৰিব লাগে। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ।